এভৰিৱান, মোৰ ইউটিউব চেনেল পৰি কোঁৱৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাম গাহৰি মাংসৰ এটা চিম্পল ৰেচিপি। ইয়াৰ বাবে আমাক লাগিব গাহৰি মাংস। মই 700 গ্ৰামমান লৈছোঁ। মই বইল কৰি লৈছোঁ প্ৰথমতে গাহৰি মাংসখিনি। আৰু আমাক লগতে লাগিব পিঁয়াজ, বিলাহী সৰুকৈ কাটি লৈছোঁ, আলু, আদা নহৰু জলকীয়া মই একেলগে ৰাফকৈ খুন্দি লৈছোঁ, ধনিয়া আৰু আন্দাজ অনুসৰি নিমখ আৰু হালধি। এতিয়া আমি কেৰাহী এখনত মিঠাতেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে আমি ইয়াত পিঁয়াজ দি দিছোঁ। তাৰ পৰা পিঁয়াজখিনি আমি ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া চাওক, পিঁয়াজখিনি এতিয়া ৰঙা হৈ গৈছে। এতিয়া আমি ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি পিনি আমি গোটেইখিনি ভালকৈ এবাৰ ভাজি ল'ম। তাৰ পৰা আমি মাংসখিনি ভালকৈ ঢাকন লগাই পিনি সিজিবলৈ দিম। এতিয়া আমি অলপ সময়ৰ পাছত ঢাকনখন উঠাই মাংসখিনি আকৌ এবাৰ চাই ল'ম। এতিয়া আমি ভালকৈ অলপ ভাজি লৈছোঁ। তাৰ পৰা আমি ইয়াত এতিয়া দিম আন্দাজ অনুসৰি নিমখ। নিমখ দি পিনে আমি আকৌ এইখিনি ভালকৈ ভাজি ল'ম আকৌ এবাৰ। তাৰ পৰা আমি আকৌ এতিয়া ঢাকনখন লগাই আকৌ অকণমান দেৰিলৈকে সিজিবলৈ দিম। এতিয়া আমি আকৌ অলপ সময়ৰ পিছত ঢাকনখন উঠাই মাংসখিনি কিমাননো সিজিলে চাওকচোন। এতিয়া আমি মাংসখিনিত বিলাহী দি দিম আৰু বিলাহী দি পিনি ধুনীয়াকৈ লৰাই ল'ম। এতিয়া আমি আকৌ মাংসখিনিত আলুকেইডোখৰো দি দিম। আলুকেইডোখৰ দি পিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি পিনি আমি ইয়াত ঢাকনাখন লগাই আকৌ অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। এতিয়া আমি আকৌ অলপ সময়ৰ পিছত ঢাকনখন উঠাই মাংসখিনিনো কিমান সিজিলে চাই লওঁ আহকচোন। এতিয়া মাংসখিনি আমি ধুনীয়াকৈ আকৌ এবাৰ ভাজি লৈছোঁ। এতিয়া আমি ইয়াত দিম হালধি, আৰু লগতে আমি আদা নহৰু আৰু কেঁচা জলকীয়া যোনটো আমি অলপ ৰাফলি খুন্দি লৈছোঁ তাৰ অলপ দি দিছোঁ। বাকীখিনি আমি অলপ দেৰিকৈ দিম। এতিয়া এইখিনি দিয়াৰ পিছত আমি গোটেইখিনি ভালকৈ একেলগ কৰি পিনি ভাজি ল'ম। তাৰ পৰা আমি আকৌ মাংসখিনিত ঢাকনা লগাই পিনি আকৌ অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। আকৌ আমি অলপ সময়ৰ পিছত ঢাকনাখন উঠাই মাংসখিনি ভালকৈ এবাৰ লৰাই ল'ম। আৰু এতিয়া ইয়াত বাকী থকা আমি মছলাকেইটা দি দিম। ফাৰ্ষ্টতে দিছোঁ ৰেড চিলি পাউডাৰ আধা চামুচ, তাৰ পৰা মিট মছলা আধা চামুচ আৰু দিছোঁ জিৰা পাউডাৰ আধা চামুচ। আৰু বাকী থকা আদা নহৰু আৰু জলকীয়াৰ ৰাফলি পেষ্টখিনিও আমি ইয়াত দি দিম। এতিয়া আমি গোটেইখিনি ভালকৈ মিলাই মেলি ভাজি ল'ম। এতিয়া আমি আকৌ অলপ সময়ৰ কাৰণে ঢাকনা লগাই সিজিবলৈ দিম। তাৰ পৰা আমি আকৌ অলপ সময়ৰ পিছত ঢাকনাখন উঠাই মাংসখিনি আকৌ এবাৰ ভালকৈ ভাজি ল'ম।
তাৰ পৰা আমি ইয়াত পানী দি দিম ইয়াত আমি 1 গিলাচ আধা পানী দিছো পানী দিয়াৰ পিছত এতিয়া আমি মাংসখিনি আকৌ এবাৰ ভালকৈ লৰাই লৈছো লৰাই পিনি আমি ইয়াত আকৌ ঢাকনখন দি অলপ সময় কাৰণে সিজিবলৈ তাৰ পৰা আমি আকৌ অলপ সময়ৰ পিছত ঢাকনাখন উঠাই মাংসখিনি চাই লৈছো মাংসখিনি প্ৰায় হৈয়ে গৈছে সেয়ে আমি ইয়াত লাষ্ট ধনিয়া দি দিছো এয়া আমাৰ গাহৰি মাংস সিম্পল ৰেচিপি তৈয়াৰ যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'ছবোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে বাই বাই